ঐ পিংকি, চোৱাচোন মোৰ ফালে এটা কথা কওঁ। কি কথা কোৱা, জলদি কোৱা। উফ ৰাম, ইমান ডিষ্টাৰ্ব দিয়া ৰাজ তুমি। ৰাজ পাইছো কাষত, এতিয়া জলদি কোৱা, নহ'লে মায়ে বিচাৰি থাকিব। জলদি কোৱা। পিংকি, মই এটা কথা ক'ম বুলি ভাবি আছোঁ, কিন্তু বহুত দিন আগৰে পৰা ভাবি আছোঁ। বয়াক কোৱা বুলিও ক'ব পৰা নাই। পিংকি, একো নোকোৱাটো তুমি সঁচাকে? মানে পিংকি, কথাটো হ'ল যে মই তোমাক বহুত দিন আগৰে পৰাই চাই তোমাৰ প্ৰেমত পৰিছোঁ, কিন্তু কথাটো ক'ব পৰা নাই, গম পোৱা না পিংকি ভৈতে। তুমি এতিয়া কি কোৱা, উত্তৰটো দিবাচোন মোক। ৰাজ, মই এই কথাটো ভাবিম দিয়া, ভাবি কেনে কাইলৈ উত্তৰটো দিম, তুমি চিন্তা নকৰিবা দেই। বাই, এতিয়া যাওঁ। বাই ৰাজ, যাওঁ এতিয়া দেই। ভগৱান, আপোনাক মই কাইলৈ 10 টকা দিম যদি পিংকিয়ে উত্তৰটো দি দিয়ে।